নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলোৱে ভালে আছে। আমিও ভালে আছোঁ। আজি এটা আনবক্সিং ভিডিঅ' দেখুৱাম আৰু ভিডিঅ'টো হ'ল মৰমৰ টোপোলা। আৰু এইটো মোৰ ল'ৰাটোৱে লৈ আহিল। মৰমৰ টোপোলাটো মানে আমাৰ ঘৰৰ পৰা পঠিয়াই দিছে এইটো। আৰু এইটো আচলতে বেলেগ মানুহৰ হাতত পঠাই দিছে। সি যাই লৈ আহিলে মানুহটোৰ পৰা। আৰু এতিয়া আমি খুলিম, আপোনালোককো দেখুৱাম। যিহেতু আমি বিহুত নগ'লোঁ ঘৰত, সেইকাৰণে ঘৰৰ পৰা কেইটামান বস্তু পঠিয়াই দিছে ইয়ালৈ আমাৰ কাৰণে। আৰু ল'ৰাটোৱে বহুত এক্সাইটেড কি দিছে পঠিয়াই চাবলৈ আৰু খাবলৈ। প্ৰথমে দেখিলোঁ এইটো তৰাপাত। তাৰমানে তৰাপাতটো পঠিয়াই দিছে। মোৰ সৰু ল'ৰাটোৱে ইমান টোপোলা ভাত খাই ভাল পায়, সেইকাৰণে তৰাপাত আমি ঘৰৰ পৰাই মায়ে ঘৰৰ পৰাই পঠিয়াই দিছে। আৰু এইটো হৈছে মিঠাইৰ টোপোলা। এইটোৱে আচল বস্তু তাহাঁতৰ কাৰণে। আৰু এইকেইটা মোৰ কাৰণে সূতা চিলাই কৰাৰ কাৰণে। আৰু বৰ বিশেষ একো নাই। আৰু বিহুৰ পিঠা লাড়ু দিয়া নাই, কাৰণ মই বনাওঁৱেই ইয়াতে। আৰু ঘৰত ইমান দূৰৰ পৰা আহোঁতে সেইকাৰণে এইটো দিবও দিয়া নাই। আৰু এয়া সূতাই পঠাই দিছে আৰু চাউলে পঠাই দিছে। আমি ইয়াতে বনাই খাম এতিয়া। এয়া বহুত কলপাতো পঠাই দিছে অলপমান। আৰু কি দিছে এইটো, আৰু এইটো বগৰীৰ টোপোলা, বগৰীও পঠাই দিছে। এইকেইটাই আৰু আমাৰ বস্তুকেইটা। আৰু এতিয়া মিঠাই, ল'ৰাটোৱে এতিয়া মিঠাই খাব। আৰু এই মিঠাইকেইটা আচলতে ঘৰত দোকানৰ মিঠাই, আৰু ঘৰৰ দোকানৰ মিঠাই বনাই পঠাই দিছে। আৰু সেইকাৰণে তাহাঁতে বহুত ভাল পাইছে আৰু দিয়াৰ কাৰণে। ঘৰৰ মানুহকেইটাকো বহুত ধন্যবাদ বস্তুখিনি দিয়াৰ কাৰণে। আৰু আপোনালোকেও ক'বচোন ভিডিঅ'টো চাই কেনে পালে। আৰু যদি ভাল লাগিছে তেতিয়াহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চেনেলটি। আৰু এতিয়া আমি মিঠাই খাওঁ ঘৰৰ পৰা পঠিয়াই দিয়া। তেতিয়াহ'লে আজিলৈ আহিছোঁ। ধন্যবাদ সকলোকে।